Subscribe to my channel and also press this bell icon so you can get latest video notifications. And this is absolutely free. আজি আমি শিকিম প্ৰত্যয়ৰ বিষয়ে। কোনো এটা শব্দৰ প্ৰত্যয় নিৰ্ণয় কৰিবলৈ হ'লে সেই শব্দটো দুটা ভাগ কৰিব লাগিব আৰু এনেকুৱাকৈ ভাগ কৰিব লাগিব যাতে প্ৰথমটোৰ অৰ্থ থাকে। তো প্ৰথমতে আমি নাচনি শব্দটো ধৰি লৈছোঁ। নাচনি শব্দটো ভাঙিলে হ'ব নাচ যোগ অনি। ইয়াৰে নাচ শব্দৰ দ্বাৰা কাম বুজাইছে আৰু কাম বুজালে হ'ব কৃত প্ৰত্যয়, অৰ্থাৎ নাচনি শব্দটো হৈছে কৃত প্ৰত্যয়। ঠিক সেইদৰে ৰান্ধনি, লিখক, পঢ়া গোটেইকেইটা শব্দ দুটা ভাগ কৰিলে প্ৰথম অংশৰ দ্বাৰা কাম বুজাব, গতিকে কাম বুজালে এই গোটেইকেইটা হ'ব কৃত প্ৰত্যয়। সেকেন্ডলি আমি আহিছোঁ তদিত প্ৰত্যয়। ধৰি লোৱা হওক ফুলনি শব্দটো, এই শব্দটো ভাঙিলে হ'ব ফুল যোগ অনি। ইয়াৰে ফুল শব্দৰ দ্বাৰা নাম বুজাইছে, নাম বুজালে হ'ব তদিত প্ৰত্যয়। ঠিক সেইদৰে ধাননি, অসমীয়া, গৌৰীপুৰীয়া এই গোটেইকেইটা শব্দৰ দুটা ভাগ কৰিলে প্ৰথম ভাগকেইটা যিকেইটা আছে ধান, অসম, গৌৰীপুৰ গোটেইকেইটা শব্দৰ নাম বুজাইছে, গতিকে এই গোটেইকেইটা শব্দ হৈছে তদ্ধিত প্ৰত্যয়। ধন্যবাদ।